নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো কুশলে আছে। ৱেলকাম বেক টু মাই চেনেল ইমাজিনেশ্যন ইন ইজ ৱেজ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মোৰ অন্য এটা ৰেচিপি, বগৰীৰ মিঠা আচাৰ। ভিডিঅ'টো শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। এটা কেৰাহীত এনেদৰে মই অকণমান মিঠাতেল দি গৰম কৰি তাত পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত কেইটা ভাজি লৈছোঁ। প্ৰথমে ভাজা হোৱাত তাত মই নিমখ, হালধি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, গৰম মছলাৰ গুড়ি, জালুকৰ গুড়ি দি দিছোঁ। মই ইয়াত লাহেকৈ গুড়খিনি ঢালি দিছোঁ। এয়া লাহে লাহে গুড়খিনি পাক উঠিছে আৰু গুড়খিনি পাক উঠিলেই মই তাত বগৰীকেইটা দি দিম। এয়া গুড়ৰ পাক উঠা বাবে মই তাত বগৰীকেইটা দি দিছোঁ। বগৰীকেইটা আপোনালোকে যেতিয়া বনাব তেতিয়া বগৰীবোৰ ফুটা কৰি দিব, তেতিয়া ৰসবোৰ ধুনীয়াকৈ সোমাই যায় আৰু খাবলৈ বেছি সোৱাদ লাগে। এয়া মই কিছু সময় উতলিবলৈ দিম। একেবাৰে শুকাবলৈ নিদি এনেদৰে ৰাখি দিব। এই আচাৰ যদি আপুনি ভালকৈ ৰাখে 2-3 মাহলৈকে ভালে থাকে। এয়া মোৰ মিঠা বগৰী আচাৰ হৈ গৈছে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। যিসকলে পোনপ্ৰথমৰ বাবে আজি মোৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, তেতিয়া নতুন নতুন আপডেটসমূহ পাই থাকিব। আজিলৈ আহিছোঁ। সকলোৰে ভাল হওক। বাই বাই।